চাওক শিৱসাগৰত এখন ধুনীয়া এখন কিডছৰ প্লে ষ্টেচন এটা খুলিছে নামটো আছে হাম্পটি ডাম্পটি। নমস্কাৰ, মই আছোঁ বৰ্তমান শিৱসাগৰত আৰু শিৱসাগৰত এখন ধুনীয়া সৰু ল'ৰা ছোৱালী খেলা এখন প্লে ষ্টেচন বনাইছে আৰু সেইখনৰ বিষয়ে আপোনাক দেখাই আছোঁ। এইয়া চাওক, এইখন হৈছে আৰু এইটো হৈছে প্ৰাইচটো পাৰ আৱাৰ আপোনাৰ 250 লয় আৰু মানডে ক্ল'জ থাকে। আৰু ইয়াত দেখাইছোঁ চাওক, বহুত ধুনীয়া হয়। ইয়াতে ল'ৰা ছোৱালীবোৰে খেলি থাকিব পাৰে ধুনীয়াকৈ। অলপমান কম বয়সত কৈছোঁ কাৰণ বাচ্ছা ল'ৰা বহুত আছে ইয়াতে খেলি আছে ভিতৰত সোমাই সোমাই। বহুত ডাঙৰ এখন ভিতৰলৈ আৰু বহুত দীঘল হয় এইফালে আচলতে বহুত দীঘল আছে, বহুত মানুহ আছে খেলি আছে। এয়া আমাৰ বেবী কৃষ্ণা ভিউ খেলি আছে। এইয়া খুব ফূৰ্তি পাইছে আজি আচলতে। আজি উইকেণ্ড হয়, ভাবিলোঁ অলপমান ফুৰাই লৈ আহোঁ তাইক। ধুনীয়াকৈ আপোনালোকৰ যদি শিৱসাগৰত থাকে তেন্তে নিশ্চয় ইয়ালৈ আনিব পাৰিব। ষ্টেচনটোৰ নাম হৈছে হাম্পটি ডাম্পটি প্লে ষ্টেচন। বহুত ধুনীয়া হয় আৰু ইয়াতে বহুতখিনি ধুনীয়াকৈ আৰু যদি আপোনাৰ ইয়াতে কফি ব্যৱস্থা আছে প্লাছ আৰু এখন ফ্ৰণ্ট ডেস্ক আছে। ইয়াতে সকলোখিনি বস্তু পোৱা যায়, ছফ্ট ড্ৰিংকছৰ পৰা আদি কৰি গোটেইখিনি বস্তু পোৱা যায়। আৰু এইখন বহুতখিনি এক্টিভিটি আছে ইয়াতে খেলিবলৈ, গতিকে আৰু ইয়াৰ পৰা ধুনীয়াকৈ বাহিৰলৈ চাই থাকিব পাৰি। এই আছে যিহেতু এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে। চাওঁ চাওঁ বাই বাই। এইয়া চাওক কিমান ভাল পাইছে। বাহ বাহ বাহ, আমি বক্সিং খেলিছোঁ। আৰামত বহিছা। কোনফালে চাওঁ চাওঁ কোনফালে আহিছে। এইয়া হা 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 1 2 3 1 2 3 1 2 3 1 2 3 বলিছে। দলং হয়। এইখনে শিৱসাগৰত আছে। শিশুসকলে ধুনীয়াকৈ আহি 1 ঘণ্টা টাইম খেলিবহি পাৰে। বিৰাট ধুনীয়া চাফ চিকুণ। আপোনালোকে ইচ্ছা কৰিলে ইয়ালৈ বুলি কণ শিশুবিলাকক লৈ আহিব পাৰে। খেলিবলৈ ধুনীয়া ধৰণৰ সুবিধা আছে, বিৰাট ভাল। ইয়াত এটাই মন কৰিবলগীয়া কথা যে আপোনালোকে শিশুটোক খেলিবলৈ লৈ আহোঁতে এযোৰ লগতে মোজা আনিব। উইদাউট মোজাত খেলিবলৈ নিদিয়ে ইয়াতে। কাৰণ এয়াই আছিল আজি ভিডিঅ'টো। ভাল পাই নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।